ভাল বস্তু খাবি দেই, বেয়া বস্তু নাখাবি। কি খাবি? বিস্কুট? অঁ ঠিক আছে। নমস্কাৰ, মোৰ ইউটিউব চেনেল সাগৰজেজি ভ্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আপোনালোকক দেখাব গৈ আছোঁ যে গুইজান নদী, গুইজান ঘাট আৰু তাৰ লগতে আমাৰ ইয়াত চৰকাৰে 19 কোটি টকীয়াৰ এটা প্ৰজেক্ট বনাইছে, সেইটো দেখাম আপোনালোকক। আৰু এইটো সম্পূৰ্ণভাৱে বনোৱা হোৱা নাই, যিহেতু যিমানখিনি বনাইছে সিমানখিনি আপোনালোকক ধুনীয়াকৈ দেখাবলৈ চেষ্টা কৰিম। ঠিক আছে। এইটো হৈছে মটক জনগোষ্ঠীৰ ৰজা সৰ্বানন্দ সিংহ মৈদাম। এইটো হৈছে গুইজান চাৰিআলি, ইয়াত বজাৰ বহা হয়, ইয়াত সকলোবিলাক বস্তুৱেই পোৱা যায়। গুইজান টাউন পালোহি, এতিয়া লগৰকেইটাৰ লগত কিবা এটা খাই লওঁ, পানী জুচ কিবা কিবি, তাৰপিছত আপোনালোকক দেখাই আছোঁ গুইজান ঘাট। আমি গুইজান ঘাট পালোহি, এয়া চাওক গুইজান ঘাট কিমান ধুনীয়া। গুইজান ঘাটৰ ইপাৰে আছে এখন বহুত ধুনীয়া গাঁও, যিখন মিচিং জনগোষ্ঠীয়ে বসবাস কৰে। এখন নাম হৈছে লাইকালে আছে আপোনাৰ ডিব্ৰুচৈখোৱা ৰাষ্ট্ৰীয় উদ্যান, হয়তো সকলোৱে জানেই। কেতিয়াবা টাইম পালে নাৱত গৈ আপোনালোকক নিশ্চয় দেখাম। ঠিক আছে, ধন্যবাদ। বলক এতিয়া প্ৰজেক্টটো চাই আহোঁ। প্ৰজেক্ট মানে এখন বহুত ডাঙৰ ৰিজৰ্ট বনাই আছে। এইখনে ৰিজৰ্ট যিখন আপোনালোকক কৈছিলোঁ, আৰু ৰিজৰ্টখন কাষতে এখন বহুত ধুনীয়া সৰুকৈ নদী এখন আছে, যিখন নদী গুইজান নদীত পৰেগৈ। ৰিজৰ্টখন বৰ্তমান বনাই আছে, যিহেতু কমপ্লিট হোৱা নাই। হয়তো এদিন কমপ্লিট হওঁতে আপোনালোকক দেখামহি বাৰু। নেক্সট টাইম আকৌ আহিম। চাওক এনেকৈ এতিয়া বলক দেখাই আছোঁ। আপোনালোকৰ ৰুম এটা দেখাইছোঁ, কিদৰে কেনেকৈ বনাই আছে। বৰ্তমান বনাই আছে বাৰু, কমপ্লিট হোৱা নাই যিহেতু। চাই লওক ইয়াত। আৰু এইফালে আছে বাথৰুম, যিহেতু কাৰেণ্টৰ ব্যৱস্থা কৰা হোৱা নাই, বৰ্তমান আন্ধা হৈ আছে। আৰু ৰুমবিলাকৰ কাষতেই এখন বহুত ধুনীয়া নদী আছে, চাওক ইমান ধুনীয়া। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে যদি লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। আৰু কিবা ভাল লাগিলে আৰু কোনখিনি বেয়া লাগিলে কমেণ্টত জনাব। যদি ভুল হৈছে মই শুধাব চেষ্টা কৰিম। আৰু অৱশেষত ধন্যবাদ। বাই বাই, নেক্সট ভিডিঅ' লগ পাম।